মাই চেঙেলী এটা বজাৰলৈ ওলালি তই নেজানি বজাৰলৈ বজাৰলৈ ওলালেই নি মই আকৌ ভাবিছিলোঁ বোলে পুলিকেইটা ৰুই লওঁ ৰুই পেনি অকণমান ভাত পানীকেইটা খাই মেলি যাম বুলি ভাবিছিলোঁ চেঙেলী এটা ওলালেই তই দেখিছিলি নে কি হয় আকৌ মই ৰুবুলদাৰ ওচৰলৈ গৈছিলোঁ নহয় তেতিয়া মোক বাটতে পাই কৈ পঠিয়াইছিলে তোক সোনকালে ওলাবলৈ কৈছে ওলা ময়ো যাম আকৌ দেই যাবি তই নালাগে থা এনেই পইচা পাতি নাই আকৌ তই গৈ পিনি এইবোৰ উল্টা পুল্টা বস্তু লওঁ কবি মোৰ ওচৰত পইচা নাই দেই বাবাই পইচা চইচা নাই দিয়া ময়ো যাম মোক ফটকা লাগিব বম লাগিব মোক তই পূজাটো ঠগিলি এতিয়া নিদিলে নহ'ব মোক লাগিব মোক বম আনি দিব লাগিব থাকচোন দেই এনেকৈ কটাখন কৰি দিবি আকৌ দিম কথাবোৰ থালো দুচৰমান কি হা অকণমানি ল'ৰা নম্বৰ চবতে সময়তে পেপে পেপে কৰি থাকা পেপাৰটো বাজিয়ে থাকা তই আৰু কি লাগে তোক টিপা দি দিনা এনেকৈ পেপে দিবি আৰু পেপাৰ বাজি দিব হৈ যাব দীপাৱলীত কিবা পেপাৰ বজাৰ নেকি দীপাৱলীত কিবা ফটকাহে ফুটাব ফুলজাৰি উৰাব আৰু বম ফুটাব লাগিব মোক হ'লে বম আনি দিব লাগিব মই হ'লে বম ভাল পাওঁ পূজাতকৈ মোক বন্ধুক এটা লৈ নিদিলি দীপাৱলীত বম ফুটাবি নহয় সেয়া হ'ব কলি এতিয়া আকৌ মোক পেপে বজাই থাকিবলৈ কৈছ চা তোৰ লগত মই যামেই কৈ দিছোঁ এনেকৈ চিঞৰি ফকৰি থাকিব নালাগে কন্দা কটাখন কৰি থাকিব নালাগে তাৰপৰা আকৌ কবি পইচা দুটকামান দিবলৈ তেতিয়াহে ভাল ভাল বস্তু আনিব পাৰিম ধান পিঁয়াজ বুলি কিবা এটা আনোগৈ বুলি ভাবিছোঁ তই আকৌ পকতে লম্বি বুলি আহিছ হ'ব দে ওলাবি যা এতিয়া হাত ভৰিবোৰ ভালকৈ ধুই লগে গৈ পেলাই নি মোক নহয় মাৰ লগত পূজালৈ যাম মই মাৰ লগত পূজালৈ যাম হাত দুটা ধুলংগে দেই তই পতা এই ল'ৰাটোৰ পৰা শান্তি নাই আৰু বোলো বজাৰলৈ যাম ভাবিছিলোঁ ধন পিঁয়াজ কিবা এটা আনি পেলাই এই একেবাৰে মানে আকৌ এতিয়া মোৰ লগতে লম্ভিছে নহয় কন্দা কটাখন কৰিছে লৈ যামগৈ আৰু তাতে আৰু ঝাৰু এটাকে আনিম আৰু কিনো আনো জানো পাই গোসাঁই ঘৰলৈ বুলি কিবা এটা আনিম ভাবিছিলোঁ মানুহে কয় আকৌ ধাতু ল'ব লাগে বোলে ধাতু ল'লে হেনো ভাল জানো 11টা বজাৰ পৰা আৰম্ভ হ'ব 11টা পৰা আৰম্ভ হ'ব যা সোনকালে পুলিকেইটা ৰুই লওঁ তাৰপৰা চেঙেলীৰ লগত গৈ আহোঁগৈ আৰু চেঙেলী খুৰীটোৰ লগত মাই মোৰ হাত ভৰি হ'লে আকৌ হ'লেই মই পুলি দুটা আৰু এটা আছেগৈ এইটো ৰুই লওঁ তই বাৰু তেল টেঙা সানচোন ধুনীয়াকৈ ক্ৰীম পাউডাৰ সানি ল মই গৈ আছোঁ তই সেইখিনি বেয়াকৈ নিপেলাই বেয়াকৈ হালধি ফুলখিনি খাম বুলিহে আনিছোঁ মই আজি এতিয়া সোনকালে বতাহ পোৱা ভাতকেইটা বনাই মেলি লওঁ আৰু লঙেলি পিৰ লগত বজাৰলৈ যাম ভাবিছোঁ নহয় তই যাবি নাই যাম দেই তই কিন্তু ইটোলৰ সিটোলৰ নকৰিবি আকৌ আজি ধনতেৰছ নহয় মই বোলো এইবাৰ বোলো গোসাঁই ঘৰ বস্তু নানো আৰু এইবাৰ বোলো পাকঘৰ বস্তুকে কিবা এটা আনিব লাগিব প্লেট দুখনমান আনিম বুলি ভাবিছোঁ আৰু তই আকৌ কিবা কিবি বিচাৰি নাথাকিবি দেই পইচা নাই বাপে নহয় টকা দিয়া নাই মই নহ'লে তোক দবাখনত দিম আকৌ মোক বাৰু এতিয়া একো নালাগে ধনতেৰছ বাৰু তুমি লোৱা মোক নহয় দীপাৱলীত ডাঙৰ ডাঙৰ বম আনি দিব লাগিব কলগছ আনি দিব লাগিব একদম জলকীয়া বম দি থাকিলে নহ'ব আকৌ মোক একদম ডাঙৰ ডাঙৰ বম আনি দিব লাগিব ধান ধুম ফুটাকৈ ইমান নিনিয়ে দিব লাগিব আকৌ নহ'লে মই আকৌ কান্দি দিম আকৌ কৈ দিছোঁ দিম মোৰ শুনাটো তোকে নিদিনো কাক দিম আৰু এই কাম কৰা মানুহৰ পৰা পইচা 2 টকামান পাবলৈ আছে সেয়া লৈ পিনি তোক বাৰু মই দীপাৱলীত বম আনি দিম দেই শুন দৰ্জা খোলা মাত যে শুনিছোঁ পাপেৰে আহিছে নি চাই আছোন যে 2 টকামান দিলেতো ভালেই হ'ব ন বজাৰকেইটা কৰিবলৈ কি কিনো আনিম আৰু জানো দে একো ভাবিয়ে পোৱা নাই পইচা পাতিও নাই হাতত ধনতেৰছৰ এদিনৰ পিছতে আকৌ দীপাৱলীৰ কাৰণে মাটি চাকি কেইটামান আনিব লাগিব মিঠাতেল আনিব লাগিব আধা লিটাৰমান আকৌ দীপাৱলীৰ দিনা আকৌ আমি ভাত নাখাওঁ নহয় ৰাতিকৈ ৰুটিহে খাম ৰুটি আটা আনিব লাগিব তাৰপিছত আকৌ বুট দাইল লৈ আহিব লাগিব দামো যিমান সেও হাতত যিকেইটকা আছে সেইকেইটকা কিবা কিবি এটা আনিম আৰু দীপাৱলীৰ দিনাখন যদি কেইটামান চাকি নজ্বলাওঁ কেনেকুৱা লাগিব পোহৰৰ উৎসৱ দীপাৱলী ধনী মানুহখনেতো আৰু এইবিলাক কিবা ডিপিক ঢেপাক কৰা লাইটবিলাক জ্বলাব মেলিব সেইবিলাকে হৈ যাব সিহঁতৰ আৰু আমাৰনো আৰু ক'ত আৰু পইচা পাতি নাই আৰু এনেকৈয়ে চলিব লাগিব ল'ৰাটোও কৈছে ধাৰণা বম কেইটামান লাগে ক'ৰপানো আনি দিব পাৰিম আৰু কাম কৰা মানুহ ঘৰতে যি 2 টকা পাওঁ তাকে সন্তুষ্ট কৰিবলৈ আনি দিব লাগিব আৰু 2টামান বম
এনেকৈ পইচাবিলাক জৰি জ্বলাই পেলাবলৈও মন নাযায় নহয়, ইমান কষ্ট কৰি পইচা কেইটকা ঘটিছিলোঁ। এতিয়ানো ল'ৰা ছোৱালীয়েনো বুজিব ক'ত আৰু, যেতিয়ালৈকে নুবুজে আৰু সিহঁতক এনেকৈয়ে কিবা এটা কৰি ফুচলাই থ'ব লাগিব আৰু। ধনী ধনী মানুহখিনিয়ে ইমান হাজাৰ হাজাৰ টকা উৰুৱাই দিয়ে জুইত পুৰি। তাহ'লে যদি আমাৰ দুখীয়াবিলাকৰ মানুহকে অলপ যদি চকু ফুৰেদি চালেহেঁতেন, কিবা কিবি এটা যদি দিলেহেঁতেন বহুতেই ভাল হ'লহেঁতেন, আশীৰ্বাদ দিলোহেঁতেন মা মোক যে দেউতাই আকৌ নমুনা কৈ থাকে, তহঁতি বাৰু মোক খালৰ পৰা উঠাই আনিছিলি নেকি? মই দেখিবলৈ বেয়া নেকি? দেখিবলৈ বেয়াবিলাককহেনো নমুনা বুলি কয়, আৰু দেউতাই যে মোক কৈ থাকে নমুনা। কি বলে আহিছ তই এইফালে? দেউতাই তোক সৰুৰ পৰা নমুনা মাতে, কেঁচুৱাতে দেখিবলৈ তই অকণমান বেলেগ আছিলি আৰু সেইকাৰণে তোক নমুনা বুলি মাতি এতিয়া নমুনা বুলি মাতে আৰু মৰমতহে মাতে। তইনো সেইটোতে এনেকৈ এখন কৰিব লাগে নে বাৰু? হ'ব দে, দেউতাক মাতি দিকে যায়, ইয়াতে মই চাহ দিম, চাহ খাবলৈ খাই ল'বহি আহি। আপুনি আহি পালেহি, চাহ এবাতিকে খাই নে নালাগে? থওক, চাহ তাহ খাব এতিয়া ভাতকে খাওক আৰু। মই সেই ৰঙিলীৰ লগত বজাৰলৈ যেপাক যাম ভাবিছোঁ, ধনতেৰাছ নহয়, আকৌ দীপাৱলীৰ কাৰণেও চাকি বাতি কিবা কিবি এটা আনিব লাগে। অলপ ওলাই যাওঁ বুলি ভাবিছোঁ, পইচা কেইটামান আছে যদি দিয়ক। কথাগুৰি কৰোঁ ভাত, মই আকৌ বোলো পুতেকক এনেকৈ কোৱা দেখি চাগে মই আজি চাহ পাতিও নাপাম। আহিহে দেখিলোঁ চাহ নালাগে, ভাতেই দিলে। ভাতেই খাবলৈ পাইছোঁ আৰু কি লাগিছে আৰু। 2 টকামান পাই আনিছিলোঁ, দি দিওঁ এজনীকে, বজাৰলৈ যাব অকণমান মগজটো ঠাণ্ডা হৈ থাকিব। মই আকৌ কথা এষাৰ কৈ আছোঁ, তেখেতে আকৌ ওপৰলৈ বা মোৰকৈ কি চিন্তা কৰি আছে হয়? শুনিছে নাই শুনা? পইচা কেইটামান দিব আৰু মই এতিয়া ভাতটো বাঢ়িছোঁ, হাত বেগকেইটা ধুই আহক যাওক। হ'ব দিয়া মই হাত বেগকেইটা ধুই আহিছোঁ, তুমি মোক ভাতকে বাঢ়ি দিয়া আৰু খাই লওঁ। পইচা কেইটকামান পাই আনিছিলোঁ বাৰু, হ'ব তাকে দিম 2 টকামান, কি আনা আনিবাকে গৈ। মা তই যে দেউতাক যে একোৱে নকলি, একদম চিধাই ভাতকেইটা খাবলৈ দি দিছা। মোক যে অকল নমুনা কৈ থাকে, তই একো এটা নকলিয়ে, তই মোক ভালেই নাপাৱ। কথা নাই বতৰা নাই, অকল তহঁত তাৰমানে মায়ে বাপেক অকল কাজিয়া লাগি থাকিব বিচাৰ হে? আজি তাতে ধনতেৰাছ কিবা বজাৰলৈ ওলাই যাম কৈছোঁ, 2 টকা এটা সৰহকৈ পাবলৈ মই মিঠাইকে মাতিলোঁ যেনিবা, তাতেই তাৰ হৈ গৈ চাহি ভাল নাপায়। গলি নে কিবা এটা চা, হাত ভৰি চাত ভৰি ধুই আলকে। হ'ব দে, মই এতিয়া হাত ভৰিকেইটা ধুবলৈ যাওঁ, তই খালি মোক বজাৰত গৈ ডাঙৰ বম কিনি দিব লাগিব। এইকেইটা সোনকালে ভাত পানী দিলে আজৰি হৈ লৈ নিজেও 2টামান খাই লৈ ওলাওঁগৈ আৰু, নহ'লে এজনী ওলাবহি আহি পেলাইনি। চেঙেলী খুইদো ওলালে নে কি হয়? মই আকৌ আহিলোৱে। এইজনী নামটো লৈছিলহে, আহি ওলালিহি দেখোন। ৰ তই সিহঁতে বচোন বৰ, মই ভাত কেইটামান সিহঁতক দি লৈছোঁ, নিজেও নাকেখনে কেইটামান গুজোৱা গ'লোৱে আৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। ধনতেৰাছ আহি আছে নহয়, লগতে দীপাৱলী। ধনতেৰাছৰ এদিনৰ পিছতে দীপাৱলী, তাকে বোলো বজাৰ কেইটামান কৰি আহোঁ। আমি আৰু দুখীয়া মানুহ এনেকৈ চলিব লাগিব, টুক টাককৈ বজাৰ কেইটামান কৰি আহোঁগৈ। আৰু আমাৰ ফালৰ পৰা আপোনালোকলৈও আৰু দীপাৱলী আৰু ধনতেৰাছৰ বহু শুভকামনা থাকিল। সদায় ভালকৈ থাকিব আৰু দীপাৱলী বেছি ফটকা নজ্বলাব, জোখৰ মানে, ইমান টকা পইচা পোৱা জুইত পুৰি লাভ নাই নহয় ন, সেইকাৰণে আৰু বেছিকৈ নজ্বলাব, চাই চিতি জ্বলাব আৰু বৰ মানে হৈ হাল্লা নকৰিব আৰু। ফটকা আৰু বম এইবিলাক জ্বলালেও অকণমান মানে চাই চিতি জ্বলাব, মুকলি জেগাত জ্বলাব, নহ'লে কেনেবাকৈ জুই লগাৰ সম্ভাৱনা বা কিছু দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে কৈছোঁ অকণমান নিৰাপদ জেগাত চাই চিতি জ্বলাব। সৰু ল'ৰা ছোৱালীকতো জ্বলাবলৈ নিদিবই, আমাৰ এই লথৌটোক জ্বলাবলৈতো মই নিদিওঁৱেই। তথাপিতো ই দেখিছে নাই ক'লে ডাঙৰ ফটকাহে লাগে, ইমান পোৱালিতে ডাঙৰ ফটকাটো দিব নোৱাৰি, কলগছ বম এফুটা দি দিম আৰু হৈ যাব আৰু নগ'লেও হ'ব আৰু ন। আমাৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিবই, সেইটোতো কোৱাৰ কথা নাই, আপোনালোকে কৰিব বুলি জানোৱেই, তথাপিতো আৰু আকৌ এবাৰ সোঁৱৰাই দিছোঁ, কৰি দিব দেই ছাবস্ক্ৰাইব, আৰু কাষত থকা বেলটো বজাই দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, তেতিয়াহে আমাৰ ভাল লাগিব। আৰু আপোনালোকৰ মৰম চেনেহ পালে আমি সদায় এনেকৈ ভিডিঅ' বনাবলৈ আৰু চেষ্টা কৰিম। তেতিয়াহ'লে আৰু বেলটো দবাই দিব, ময়ো যাওঁ বজাৰ কৰিবলৈ।